নমস্কাৰ পলিটিক্যাল বাৰ্তালৈ স্বাগতম জনাইছোঁ ষ্টুডিঅ'ৰ মজিয়াত মই গিয়াছুদ্দিন আহমেদ ৰাজ্যত দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন 2 মে আৰু 7 মেত ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন পঞ্চায়ত নিৰ্বাচনক লৈ এতিয়া প্ৰাৰ্থীসকলৰ মাজত ব্যাপক উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে সমান্তৰালকৈ হৰিপুৰ জিলা পৰিষদৰ বিজেপি দলৰ প্ৰাৰ্থী হাইদৰ আলী আহমেদৰ তেখেতৰ সৈতে আমি সংযুক্ত হ'ম ফোনযোগে তেখেতৰ সৈতে আমি নিৰ্বাচনীমূলক কিছু আলাপ আলোচনা পলিটিক্যাল বাৰ্তাৰ ষ্টুডিঅ'ৰ জৰিয়তে আমি তেখেতৰ সৈতে আমি ফোনযোগে সংযুক্ত হ'ম হাইদৰ আলী আহমেদ ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানলৈ হয় মই আপোনালোকক প্ৰথমতে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ হয় হয় আহমেদ ডাঙৰীয়া মোৰ প্ৰথমটো প্ৰশ্ন আপোনাক ৰাইজে কিয় ভোট দিব বুলি ভাবে হয় চাওক মোৰ প্ৰতি এটা ৰাইজৰ বিশ্বাস আছে হয় যে মই ৰাইজৰ যিবিলাক সমস্যা হয় মই আমাৰ যিবোৰ সমস্যা আমাৰ ওপৰত যিবিলাক আমাৰ হেৰি আছে তেওঁলোকক মানে আমি ভালদৰে অৱগত কৰিম আৰু সেই সমস্যাবোৰ আমি সমাধান কৰিব পাৰিম বুলি মোৰ প্ৰতি এটা ৰাইজৰ বিশ্বাস আছে হয় আহমেদ ডাঙৰীয়া আপুনি যিহেতু সংখ্যালঘু সমষ্টিৰ পৰা আপুনি বিজেপি দলৰ টিকটত আপুনি নিৰ্বাচনত অৱতীৰ্ণ হ'ব মোৰ প্ৰশ্নটি হৈছে যে সংখ্যালঘু ৰাইজে আপোনাক ভোট দিব বুলি আপুনি বিশ্বাসীনে মই বিশ্বাস 100% বিশ্বাস কাৰণ কিয় চাওক এতিয়া আমাৰ সংখ্যালঘু মানুহে বুজি পাইছে যে ভাৰতীয় জনতা পাৰ্টিয়ে বা ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে আমাৰ সংখ্যালঘু মানুহৰ কাৰণে যিখিনি কৰিছে কংগ্ৰেছতকৈ বহুত গুণে বেছি কৰিছে আৰু দুৰ্নীতি নাই বুলি মই ক'ব পাৰোঁ আৰু এইটো ক্ষেত্ৰত মই সেইকাৰণে আৰু বিশ্বাস কৰিছে মোৰ নিচিনা প্ৰতিনিধিক মানে ভোট দিব এইকাৰণে মই গেৰাণ্টি দিব পাৰোঁ মই কোনো দুৰ্নীতিত নাযাওঁ দুৰ্নীতি কৰিবলৈ নিদিওঁ আগতকৈ আৰু আমাৰ বেছি মানে উন্নতি কৰিম বা ভালভাৱে যিবিলাক আঁচনি আহিব গভৰ্ণমেণ্টৰ পৰা সেই আঁচনিবোৰ আমি ৰাইজৰ মাজত সঠিকভাৱে আমি সেই আঁচনিবোৰ ৰূপায়ণ কৰিম আৰু সেই বিশ্বাসটো মোৰ প্ৰতি আছে আৰু সেইকাৰণে সংখ্যালঘু ৰাইজে মোক ভোটদান কৰিব আপুনি জয়ী হ'লে আপোনাৰ সমষ্টিবাসীৰ বাবে আপুনি কি কি কাম কৰিব বুলি ভাবে চাওক আমাৰ একচুৱেলি আমাৰ যিটো নদী গৰখনীয়া এই বহৰী সত্ৰৰ পৰা আমাৰ ৰৌমাৰী পাথাৰ এইখিনি যিটো গৰখনীয়া এই গৰখনীয়াটো হৈছে আমাৰ মূল সমস্যা আৰু এই সমস্যাটো মোৰ এটা বিশ্বাস আছে আমাৰ মাননীয় যিবিলাক আমাৰ জিলা সভাপতি মহেন্দ্ৰ দাস ডাঙৰীয়া আৰু আমাৰ যিবিলাক জিলা কমিটিৰ যিবিলাক বিষয়ববীয়া আছে তেওঁলোকৰ লগত আলোচনা কৰি তেওঁলোকক মই মানে যিখিনি মানে মই তাগিদা দি হ'লেও মানে আমাৰ যিহেতু আমাৰ চেণ্ট্ৰেলতো আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ দল অসমতো ভাৰতীয় জনতা পাৰ্টীৰ দল মোৰ বিশ্বাস আছে যিহেতু মই ভাৰতীয় জনতা পাৰ্টীৰ এজন প্ৰতিনিধি হওঁ বা হ'ম ৰাইজে বনাব নিশ্চয় মোৰ কথা তেওঁলোকে শুনিব আৰু এই সমস্যা সমাধান কৰিব বুলি মোৰ সম্পূৰ্ণ বিশ্বাস আছে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত আৰু এইখিনিয়ে মূল আমাৰ সমস্যা সমাধানৰ মানে মেইন ইছ্যু থাকিব আমাৰ ৰাইজৰ ওচৰত আপুনি এই মুহূৰ্তত আপোনাৰ সমষ্টিবাসী ৰাইজক কি ক'ব এই হিচাপত যদি মই ক'ম মোক ভাৰতীয় জনতা পাৰ্টীৰ পৰা 19 নম্বৰ হৰিপুৰ জিলা পৰিষদৰ টিকটটো মোক প্ৰক্ষেপ কৰিছে টিকেট দিছে আৰু সমূহ আমাৰ হৰিপুৰ 19 নম্বৰ হৰিপুৰ জিলা পৰিষদৰ ভোটাৰসকলক মই এইটোৱে আহ্বান জনাম আগতে যিবিলাক প্ৰতিনিধি বনাইছিলে তেওঁলোকে আঁচনিবোৰ সুচাৰুৰূপে ৰূপায়ণ কৰিব পৰা নাই তেওঁলোকে ৰাইজক ঠগাইছে মই জনামতে ঠগাইছে আৰু মই এইটোৱে ক'ম ৰাইজক মই এটাই মই প্ৰতিশ্ৰুতি দিম এটাই মই গেৰাণ্টি দিম মোৰ নিচিনা প্ৰতিনিধিয়ে 1 টকাও দুৰ্নীতি নকৰে এইটো মই 100% গেৰাণ্টি দিব পাৰোঁ আৰু যি আঁচনি আহিব সঠিকভাৱে ৰূপায়ণ কৰিম ৰাইজৰ মাজত আৰু ৰাইজে আগতে যিমান প্ৰতিনিধি বনাইছে এবাৰ মোক বনাই চাওক মই বিজেপি দলৰ ৰানিং চৰকাৰৰ মই এজন প্ৰতিনিধি হ'ম আৰু মই যিখিনি কাম কৰিম ৰাইজে পিছত গম পাব যে নাই প্ৰতিনিধিজন আমি ভালে পাইছোঁ আৰু সদায় ৰাইজৰ আৰু সদায় ৰাইজৰ ওচৰত মই এটাই মানে ক'ম যে মই যিটো কথা ক'ম আৰু মোৰ কামৰ লগত সদায় মিল থাকিব এইটোৱে মোৰ কথা মানে ৰাইজৰ ওচৰত কথা থাকিব আৰু ৰাইজক মই এইটো আহ্বান কৰিম যে ৰাইজ চাওক কংগ্ৰেছে
10 বছৰলৈকে আমাৰ অসমত আহিব নোৱাৰে হয় আপুনি ৰাভা আছঙৰ ৰিজাল্টৰ বিষয়ে আপুনি গমে পাইছে সকলোৱে গম পাইছে আমাৰ ৰাজ্য অৱগত হৈছে আমাৰ যেটো সামগ্ৰী সমষ্টি চাওক আমাৰ সংখ্যালঘু ৰাজ্যে চাওক বুজি পাইছে যে বিজেপি অবিহনে একো নাই আৰু বিজেপি চৰকাৰে আমাক সংখ্যালঘু ৰাজ্যক কিন্তু ঠগোৱা নাই মোৰ জ্ঞানেৰে মই যেটো দেখা পাইছো কংগ্ৰেছ চৰকাৰক কৈ বিজেপি চৰকাৰে বহুত গুণে আমাৰ সংখ্যালঘু মানুহক আদৰি লৈছে তেওঁলোকে মানে আদৰি লৈছে আৰু ল'ব আৰু আগতকৈ ভাল আমাৰ সংখ্যালঘু মানুহৰ কাৰণে তেওঁলোকে আঁচনি ওলাব আৰু আমাৰ সংখ্যালঘু মানুহক আকোৱালি ল'ব ধন্যবাদ জ্ঞাপন কৰিছোঁ হাইদৰ আলী আহমেদ ডাঙৰীয়া আপুনি আমাক এইখিনি সময় প্ৰদান কৰাৰ বাবে হয় সদয় শেষত মই আৰু আমাৰ হৰিপুৰ জিলা পৰিষদৰ পুনৰবাৰ মই কৈছোঁ অনুৰোধ কৰিছোঁ মোৰ নিচিনা প্ৰতিনিধি আপোনালোকে বনক আপোনালোকৰ 19 নম্বৰ হৰিপুৰ জিলা পৰিষদৰ যিবোৰ সমস্যা আছে মই সম্পূৰ্ণৰূপে মই সমাধান কৰাৰ কাৰণে মই চেষ্টা কৰিম আৰু কৰিম গ্যাৰান্টি কাৰণ এটাই গ্যাৰান্টি দিব পাৰো আমাৰ কেন্দ্ৰত আমাৰ বিজেপি চৰকাৰ অসমত আমাৰ বিজেপি চৰকাৰ আৰু আমিও বিজেপি চৰকাৰ প্ৰতিনিধি ভাৰতীয় জনতা পাৰ্টিৰ পৰা মোক টিকেটটো প্ৰদান কৰিলে তো প্ৰদান কৰাৰ ক্ষেত্ৰত মই প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰো আমাৰ জিলা সভাপতি মাননীয় মহেন্দ্ৰ দাস ডাঙৰীয়া লগতে আমাৰ ৰাজ্যিক সভাপতি মাননীয় দিলীপ শইকীয়া ডাঙৰীয়া আৰু লগতে আমাৰ অসমৰ মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ মোৰ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ মহোদয় এইদৰে হাইদৰ আলী আহমেদ ডাঙৰীয়াই তেখেতে উল্লেখ কৰিলে যে তেখেতে নিৰ্বাচনত জয়ী হ'লে তেখেতে ৰাজ্যৰ কি উন্নয়ন কৰিব ৰাজ্যৰ অভাৱ অভিযোগসমূহ তেখেতে কিদৰে ৰাজ্যৰ অভাৱ অভিযোগসমূহ তেখেতে বিলুপ্ত সাধন কৰিব সেই সম্পৰ্কে তেখেতে উল্লেখ কৰিলে সিদ্ধান্ত ৰাইজে মূল ভূমিকা গ্ৰহণ কৰিব নিৰ্বাচনৰ সময়ছোৱাত এইখিনি মুহূৰ্তত মই গিয়াছুদ্দিন আহমেদে বিদায় মাগিছোঁ পলিটিকেল মজিয়াৰ পৰা